ধনচিৰি সিংহাসন পৰিষদ সমষ্টিৰ ৰাইজৰ বাবে মাছৰ পোনা বিতৰণ। মাছৰ পোনা বিতৰণ অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে ধৰি ডেপুটি স্পিকাৰ প্ৰমুখ্যে কেইবাগৰাকী কাৰ্যবাহী সদস্য আৰু MSCৰ অংশগ্ৰহণ। পশ্চিম কাৰ্বি আংলং জিলাত প্ৰথমখন অসমীয়া বাতৰি কাকত ৰাইজৰ পদূলিৰ উন্মোচন। গ্ৰেটাৰ ডিফু বজাৰ কমিটিয়ে বিতৰণ কৰিলে কাৰ্বি পৰম্পৰাগত খাংৰা। পোনপ্ৰথমবাৰৰ বাবে দোকানৰ আৱৰ্জনাসমূহ পেলাবলৈ প্লাষ্টিকৰ ডাষ্টবিনৰ বিপৰীতে বিলালে খাংৰা। নমস্কাৰ, অসমীয়া প্ৰাইম টাইমলৈ স্বাগতম জনাইছোঁ। ষ্টুডিঅ'ত মই সঞ্চিতা তেৰণপি। আগবাঢ়িছোঁ প্ৰথমটো খবৰলৈ। মৎস্য পালনত এক প্ৰকাৰ বিপ্লৱ হ'ব নেকি পাহাৰীয়া জিলা কাৰ্বি আংলঙত? কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ নেতৃত্বত বিজেপি চৰকাৰে ইতিমধ্যে জিলাখনৰ 26টা সমষ্টিতে মৎস্য পালনৰ ক্ষেত্ৰত উৎসাহ যোগানৰ বাবে মাছৰ পোনা বিতৰণৰ কাৰ্য ব্যৱস্থা গ্ৰহণ কৰিছে। ডিফুত একুৱাচেন্ট্ৰিক পাৰ্কত বুধবাৰে অনুষ্ঠিত এক ৰাজহুৱা সভাৰ জৰিয়তে লুম্বাজং, ধনচিৰি আৰু সিংহাসন সমষ্টিৰ ৰাইজক বিতৰণ কৰে মৎস্য পোনা। পূব কাৰ্বি আংলং আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰতিটো সমষ্টিৰ ৰাইজক মীন বিভাগৰ জৰিয়তে বিতৰণ 1 লাখকৈ মাছৰ পোনা বিতৰণ কৰা হ'ব। মাছৰ খেতিৰ যোগে লাভান্বিত হোৱাৰ লগতে দুখীয়া তথা নিবনুৱা যুৱকসকলৰ বাবে স্বাৱলম্বনৰ এক পথ প্ৰশস্ত কৰিবৰ বাবে উৎসাহিত কৰিবৰ বাবে জিলাৰ বিজেপি চৰকাৰৰ এই লক্ষ্য। ডিফু একুৱা চেন্ট্ৰিক পাৰ্কত অনুষ্ঠিত এক ৰাজহুৱা সভাত লুম্বাজং, ধনশিৰি আৰু সিংহাসন সমষ্টিৰ ৰাইজক মাছৰ পোনা বিতৰণ কৰি দিয়া ভাষণত এইদৰে মত ব্যক্ত কৰে মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে। Ati mereka itu kalau pancuru lo itu sering apa kami nomai tukang dengan pokok kita yang dimiliki tado. এই অনুষ্ঠানত মুখ্য কাৰ্যবাহী সদস্য ৰংহাঙৰ উপৰিও ডেপুটি স্পিকাৰ ৰিতেশ সিংহি, কাৰ্যবাহী সদস্য ক্ৰমে ৰূপ সিং তেৰণ, ৰতন তেৰণ, প্ৰদীপ ৰংপি, মংগল সিং টিমু, অমৰ সিং টিছু প্ৰমুখ্য, ৰিচাৰ্ড টকবি, দৰসিং ৰংহাং, ৰাম সিং ৰংহাং তথা বিভাগীয় বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। আমাৰ পুঁজিৰ পৰা এইবিলাক দুখীয়া পৰিয়ালবিলাকৰ যিবিলাকৰ আৰ্থিক অভাৱ, টকা পইচা অভাৱ, তেওঁলোকৰ কাৰণে আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ ফিচাৰী ডিপাৰ্টমেণ্টৰ পৰা বিনামূলীয়া আজি মাছৰ পুলি আজি আৰম্ভণি 1 লাখ মাছৰ পোৱালি আজি দিয়া হ'ব। আজি 3টা সমষ্টিত আজি বিতৰণ কৰা হ'ব, সেইটো বিনামূলীয়া। এনেধৰণৰ আমি কাৰ্বি আংলঙৰ প্ৰত্যেক সমষ্টিত 1 লাখ কৰি আমি সেইটো মাছৰ পুলি দিয়া আমি সিদ্ধান্ত লৈছোঁ, যাতে দুখীয়া পৰিয়ালবিলাকে যাতে সেই মাছৰ পুলিটো ফিচাৰী এৰি দিয়াৰ লগে লগে তেওঁলোকৰ যাতে মাছটো পিছত বিক্ৰী কৰিব পাৰে। এই দুখীয়া পৰিয়ালবিলাকৰ যিটো টকা পইচা অভাৱ, তেওঁলোকৰ স্বাৰ্থ পূৰণ কৰিবৰ কাৰণে সেইটো আমি কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা সেইটো ব্যৱস্থা কৰা হৈছে। ষ্টেফান টাৰ্ণৰ ৰিপৰ্ট, কাট নিউজ। পশ্চিম কাৰ্বি আংলং জিলাৰ প্ৰথমখন অসমীয়া দৈনিক বাতৰি কাকত ৰাইজৰ পদূলিৰ শুভ উদ্বোধন কৰে জিলাখনৰ জ্যেষ্ঠ সাংবাদিক তথা পশ্চিম কাৰ্বি আংলং জিলাৰ আজুৰ সভাপতি নন্দৰাম বৰদলৈয়ে। পুৱা প্ৰায় 11 বজাত কাকতখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা কাৰ্যসূচীত পশ্চিম কাৰ্বি আংলং জিলাৰ আজুৰ কাৰ্যকৰী সভাপতি জয়সিং তেৰাং, সাহিত্যিক তথা ৰাণা কাফলে উপস্থিত থাকে। সম্পাদিকা পল্লৱিকা শৰ্মা আৰু সহকাৰী সম্পাদক গুৰুমুখ সিঙৰ সম্পাদনাত প্ৰকাশ পোৱা কাকতখন ৰাইজৰ সঁহাৰিৰ আহ্বান জনায়। লগতে অসমীয়া ভাষাৰ বাতৰি কাকত হিচাপে জিলাখনৰ বাবে এয়াই হ'ব প্ৰথমখন বাতৰি কাকত। আৰম্ভ কৰা হৈছিলে ৰঞ্জন শৰ্মাৰ নেতৃত্বত, কিন্তু তেওঁ 2014 চনত মৃত্যু হোৱাত আমি
এই বাতৰি কাকতখন বন্ধ কৰিবলগীয়া হৈছিলে কিন্তু বহুতো মানে ৰাইজৰ পৰা অনুৰোধ মৰ্মে পুনৰ এই পেপাৰখন আজি 2019 21 আগষ্টত আজি আৰম্ভ কৰিছোঁ পুনৰবাৰ আৰু মোৰ এটাই অনুৰোধ আমাৰ যি পশ্চিম কাৰ্বি আংলঙৰ আৰু ধৰক তাৰ কাষৰীয়া যি সাংবাদিক বন্ধুসকল আছে তেখেতসকলৰ সহযোগত এই বাতৰি কাকতখন মই আৰু আগবঢ়াই নিবৰ বাবে মানে সংকল্পবদ্ধ আৰু মোৰ সাংবাদিক বন্ধুসকলক মই খুব অনুৰোধ কৰিছোঁ যাতে তেওঁলোকে মোক সংবাদ প্ৰেৰণ কৰে তাৰ বাবে মই তেখেতসকলক অনুৰোধ কৰিছোঁ পথাত লাংচৰ পৰা জাছন ইংহে ৰিপৰ্ট কাট নিউজ ডিফু বজাৰৰ আৱৰ্জনা পেলাবলৈ গ্ৰেটাৰ ডিফু বজাৰ কমিটিয়ে বিলালে কাৰ্বি পৰম্পৰাগত খাংৰা দোকানসমূহৰ আৱৰ্জনা পেলাবলৈ এদৰে প্লাষ্টিক ডাষ্টবিনৰ পৰিৱৰ্তে খাংৰা বিলাই কমিটিয়ে এক প্ৰকাৰ বহুতৰে দৃষ্টি আকৰ্ষণ কৰিছে ডিফু বজাৰ এলেকাত আৱৰ্জনা মুক্ত কৰাৰ মানসেৰে গ্ৰেটাৰ ডিফু বজাৰ কমিটিয়ে দোকানীসকলৰ মাজত খংৰা বিতৰণ কৰে বুধবাৰে হয় কাৰ্বি আংলংবাসীয়ে হয়তো কম বেছি পৰিমাণে চিকদামাখা গাঁৱৰ বিষয়ে জানে ভাৰতৰ ভিতৰত আটাইতকৈ পৰিষ্কাৰ গাঁও হিচাপে সুখ্যাতি অৰ্জন কৰা চিকদামাখা অঞ্চলত পথৰ কাষে কাষে কিছু দূৰৰ অন্তৰে অন্তৰে এইদৰে পৰম্পৰাগত খাংৰা থৈ দিয়া থাকে আৱৰ্জনা পেলাবলৈ Nilitun nonla difu greater bazar committee hin penpatir pibangala pelo council paan dak difu iti kapaklar la sinilitum ta jong dak greater difu bazar committee hin pen nilitum ta cisik lo je greater difu bazar committee hin pen ta kapaklari pan bangke nilitum da bor idun ni plo la si nilitum la khangra nilitum traditional kilo pupo khangra la si nilitum asontin dukantin ke pune sitami powerhouse dak la bazar pi impen bus stand impen lapu along adim nilitum pg kiram tangan ingkandar asono sai gideng pondoma nilitum dustbin keron kedu sitami nilitum la traditional kal abang kawi la sinilitum khai apan pusin nilitum la kapacini pangsin nilitum la so step deng la si khangra bangke la ke ba duta chini je traditional oke la si nilitum bangke la bang akhai keng sang tombanda pacini na nilitum la khangra ke pi panna pa la so pangsin nilitum step dan babang so traditional karabi traditional khangra kiron ponalong nani tumlong isi corporate kacirap ji todun doma ola dak nilit kaprek ke awe dak nilitum la bazar la dukan doan tum pen akola dak nilitum komite hin pen noncho nami tum difu la greater difu bazar committee hoi pen non ki wang jilangar ni nami tum ko iklem pon thuji phan penia sai gideng pon ji phanang tuma ki mang podu thuma do tholang nilitum non la khangra bangke achitim anta belang tamela kapaklar la dustbin khangra ke dolo pote nilitum la baduta la plastik tang hopeni de ke bar media ji phansi nilitum la chuning ring pen akon nilitum la kapahumi phanda nilitum isi abar sai pi la inu bhaini bang thomang pi bang phobak bangke anke nilitum un edata hai sita mi nilitum bor i kapahum pola dak kapabi pharmacy intirjit pen dipoi hiti paklar na tane la pini laso kera ke pike khumpan ne do nilitum phokepra phodo phokepra pho pen akon next nilitum আকৌ দোথলাং কেৰন থুই ওয়াচিকলো এইদৰে ডিফু বজাৰতো আৱৰ্জনা মুক্ত কৰিবলৈ খাংৰা বিতৰণ কৰে বজাৰ এলেকা পৰিষ্কাৰ পৰিচ্ছন্ন ৰখাৰ স্বাৰ্থত গ্ৰেটাৰ ডিফু বজাৰ কমিটিৰ সভাপতিয়ে জানিবলৈ দিয়া মতে প্ৰতি বছৰে এইদৰে খাংৰা বিতৰণ কাৰ্যসূচী ৰূপায়ণ কৰিব
চাৰিলেন যুক্ত পথ নিৰ্মাণক লৈ ক্ষতিপূৰণ পোৱাৰ সন্দৰ্ভত কিছুদিন গাপ পৰি থকাৰ পিছত পুনৰ প্ৰসংগটোৱে গা কৰি উঠিছে। কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনে এই সন্দৰ্ভত সংবাদমেল আয়োজন কৰি সাংবাদিকৰ আগত মত ব্যক্ত কৰে যে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত ৩৬ নং ৩৯ নং ৰাষ্ট্ৰীয় পথৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা আৰু এই পথ নিৰ্মাণৰ আওতিত পৰা প্ৰকৃত ভূমিৰ মালিকে ক্ষতিপূৰণ পাব লাগে। চাৰিলেন যুক্ত পথ নিৰ্মাণক লৈ ক্ষতিপূৰণ পোৱাৰ সন্দৰ্ভত কিছুদিন গাপ পৰি থকাৰ পিছত পুনৰ প্ৰসংগটোৱে গা কৰি উঠিছে। কাৰ্বি ফাৰ্মাৰ্ছ এছ'চিয়েশ্যনে এই সন্দৰ্ভত সংবাদমেল আয়োজন কৰি সাংবাদিকৰ আগত মত ব্যক্ত কৰে যে চাৰিলেন যুক্ত পথ নিৰ্মাণৰ ক্ষেত্ৰত ৩৬-৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি কাষৰীয়া অঞ্চলত বসবাস কৰা আৰু এই পথ নিৰ্মাণৰ আওতিত পৰা প্ৰকৃত ভূমিৰ মালিকে ক্ষতিপূৰণ পাব লাগে। নাহৰজান আৰু নাহৰজান বালিজান নৈখিনি কাৰগাঁও তাত পাব্লিকবিলাক ইমান হাৰাচমেণ্ট পোৱাৰ পৰা আমাক বহুত ৰিকুৱেষ্ট কৰিছে ইয়াতে তাত ভিজিট কৰিব লাগে বুলি কয়। এতিয়া আমি তালৈকে ভিজিট কৰিলোঁ। ভিজিট কৰাৰ পিছত আমি গম পালোঁ যে তাত মেইন মানুহকেইটা মেইনটো হ'ল ফ'ৰ ৱে লাইনৰ কথা। মেইন মানুহকেইটা লেণ্ড হোল্ডাৰকেইটা পইচাটো পোৱা নাই, কম্পেনচেশ্যনটো পোৱাই নাই। এই পোৱাটো গোটেইবিলাক মণ্ডল অফিচৰ মানুহকেইটাই পালে আৰু সিহঁতৰ নামৰ পৰা গোটেইকেইটাক পইচাবিলাক ড্ৰ কৰা আছে। আৰু 90% বা 70% বিলাকতো চব মণ্ডল অফিচৰ ষ্টাফ এটাহে আছে। কোনোবা তাৰবিলাকে গোটেইবিলাক নিজৰ একাউণ্টত টকা ভৰাইখিনি এতিয়া কি ক'ব তাত মেইন মাটি খেলাকেইটা অন্যথা সংগঠনটোৱে অবৈধ উপায়েৰে ক্ষতিপূৰণ লোৱা লোকসকলৰ বিৰুদ্ধে আদালতত গোচৰ তৰিব। এইদৰে সংবাদমেলত প্ৰতিক্ৰিয়া ব্যক্ত কৰি কাৰ্বি স্বায়ত্ব পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তথা বিভাগীয় বিষয়া আমোলাসকলে পুনৰাই ভালদৰে আলাপ আলোচনা কৰি ক্ষতিপূৰণ প্ৰদানৰ পৰৱৰ্তী তালিকাত প্ৰকৃত ভূমিৰ মালিকৰ নামত ক্ষতিপূৰণ প্ৰদানৰ দাবী তোলে। ভিজিট কৰি কি পালে তাত আমি গ্ৰাউণ্ড ৰিপৰ্টত এনেকুৱা পালোঁ যে তাত জেনুইন লেণ্ড হোল্ডাৰকেইটা তেখেতৰ নামত নথকা সিহঁতৰ নামৰ পৰাহে বেলেগ এটাহে মণ্ডল SK কেইটাহে পইচাটো ড্ৰ কৰি লৈছে। সিহঁতৰ নামৰ পৰা পটাবিলাক কৰি ল'ব বনাই ল'ব, সিহঁতে নিজে পইচাটো ড্ৰ কৰি লয়। সিহঁতৰ পৰা হ'ব বুলি ক'ব কিছুমান ডকুমেণ্টছ ফেক ডকুমেণ্টছ বুলি কৈ কিনি সিহঁতৰ নামৰ পৰা সিহঁতে ড্ৰ কৰি আছে। কিন্তু সিহঁতেতো গাঁৱৰ মানুহকেইটা ৰখি আছে যে আমি কেতিয়া কম্পেনচেশ্যন টকাটো পাব। আপোনালোকে যেতিয়া ভিজিট কৰিলে গাঁৱৰ মানুহে কোনোবা এজন পাইছে নেকি তাত লেণ্ড হোল্ডাৰ থকা মানুহ? কিছুমানে অলপহে পাইছে বুলি কৈছে, কিন্তু মেক্সিমাম 90% পোৱা নাই বুলি কৈছে আমি যোৱা মতে। কোনে পালে পইচাবোৰ? কোনে পাইছে এতিয়াতো আপুনি চাওক আস্তিক তেৰাং তেখেতৰ সি হয় SK মণ্ডল অফিচত, তেখেতেতো 1 কোটি পইণ্ট কিমান তেখেতে ড্ৰ কৰিলে। আৰু এইটো জ্যোতি প্ৰসাদ গগৈ তেখেতে কম্পিউটাৰ অপাৰেটৰ, তেখেতেও ড্ৰ কৰি ল'লে more than 50 L ড্ৰ কৰিলে। আৰু এই কিবা বিশ্বাস দৈমাৰী তেখেতে মণ্ডল হয়, তেখেতেওতো বহুত 44 পইণ্ট কিমান ড্ৰ কৰি ল'লে। তেখেতে মণ্ডল হৈ কিনে তেখেতে চব নিজৰ নামতহে পতা কৰি নিজে। ফাৰ্ষ্ট ফেজত কিমান ড্ৰ হৈছে? ফাৰ্ষ্ট ফেজত টোটেল একজেক্ট আমি কেলকুলেট কৰিব লাগে। এতিয়া মোটামুটি বহুত 100 নিচিনা হ'ব নেকি বা 70 নিচিনা ড্ৰ হৈছে। 70 গোটেইবোৰ মণ্ডল অফিচৰ মানুহে 70% সিহঁতৰ মানুহে আছে মণ্ডল উঠা SK মণ্ডল এতিয়া গোটেইবিলাক সিহঁতে ড্ৰ কৰা আছে। আৰু মেইন জেনুইন জেনুইন লেণ্ড হোল্ডাৰ কেইটাতো তাত নোপোৱাই বহুত আছে, তাতে সিহঁতে ৰখি আছে। এতিয়া গাঁৱৰ মানুহে মাটি এৰি দিম বুলি কৈছে নেকি তাত? সিহঁতে যেতিয়ালৈকে কম্পেনচেশ্যনৰ টকাটো নিদিয়াত সিহঁতেতো মাটি নেৰিম বুলি ক'লে। কাৰণ সিহঁতৰ মতে আমিও পাবলগীয়া আমাৰ অধিকাৰ থকা চৰকাৰ চেণ্ট্ৰেল চৰকাৰৰ পৰা বা ফৰৱে লাইনৰ পৰা আমাক দিয়া কিবা টকা এটা আমাৰ ভাগৰটো তেখেতেবিলাক কেনেকৈ ল'ব পাৰিব, বা আমাক যদি পালেতো আমি অলৰেডি এৰি দিম, আমিতো অপ'জ নকৰি বুলি ক'লে। কিন্তু তেখেতে নোপোৱা টিকটো আমি কেনেকৈ এৰিম বুলি তেখেতে ক'লে। বাই চান্স তেখেতে যদি কোনোবা DCB চলাম বুলি ক'লে আমিতো ৰাস্তাত আহি কিনে আমি ব্লক কৰি দিম বুলি ক'লে। KFৰ পৰা কেনেকুৱা ধৰণৰ হেৰি ল'ব? আমি এইটোৱে ক'ব বিচাৰিছোঁ যে CM ছাৰক আৰু ৰেভিনিউ EM ছাৰকো ৰিকুৱেষ্ট কৰিম যে যাতে আকৌ তেখেতেও আমাৰ লগত কপাৰেট কৰিব বা আমিও তেখেতৰ লগত কপাৰেট কৰোঁ, যাতে মেইন গ্ৰাউণ্ডত গৈ যাতে জেনুইন লেণ্ড হোল্ডাৰকেইটা পাইছে নে পোৱা নাই তেখেতেও আকৌ একবাৰ যোৱাহেঁতেন বহুত ভাল হ'ব বা যাব বুলি আমি আশা কৰিছোঁ যে মেইন জেনুইনবিলাক লেণ্ড হোল্ডাৰকেইটা পাব লাগে বুলি। আৰু এতিয়া ছেকেণ্ড ফেজতো কিছুমান মণ্ডলবিলাক বা কিছুমান SKবিলাক এতিয়াও নাম নাথাকিব বুলি আমি নাম নাই বুলি আমি নাভাবোঁ। তেখেতেও আকৌ কাৰোবাৰ নামত হ'লেও টকা হ'লেও ড্ৰ কৰিব নাযায়, কাৰণ মেইনটো সিহঁতৰে কিবা হৈ আছে বস্তুটো।
সিহঁতৰ এই SK আৰু মণ্ডলৰ কাৰণে আমাৰ অট'নমাছ কাউন্সিলবিলাকৰ কিছুমানটো বদনাম হয় আচ্ছা এতিয়া যিসকলে ইলিগেলি পইচা ওলালে সেইসকলৰ ভিতৰত আপোনালোকে কেনেকুৱা ধৰণৰ ষ্টেপ ল'ব তেখেতৰবিলাকক যদি কাউন্সিলৰ পৰা বা অথৰিটিৰ পৰা যদি কিবা একশ্যন যদি নল'লে আমি তেখেতৰবিলাক যোন ইলিগেল মানুহকেইটাক আমি হাইকোৰ্টত কেছ দিম আৰু হাইকোৰ্টত কেছ দিম তেতিয়া যদি এফেক্ট যদি নহ'লে আমি ডেমনষ্ট্ৰেশ্যন প্ৰগ্ৰাম হ'ব পাৰোঁ বা আমি হাংগাৰ ষ্ট্ৰাইকো আমি থ'ব পাৰোঁ কাৰণ আমি পাব্লিকৰ স্বাৰ্থত আমি কামবিলাক কৰি যাম কাৰণ জেনুইন লেণ্ড হোল্ডাৰকেইটা পাবই লাগিব আমি যিমান হওক অলপ হওক বা বেছিয়ে হওক আমাৰ যোনে মাটি হোল্ডাৰ তেখেতেই পাব লাগিব আমাৰ এইটোৱে এটা ডিমাণ্ড দবকাৰ পৰা মাঞ্জা হৈ ডিমাপুৰলৈকে যিটো 4 লেন ৰাস্তা হৈ আছে বৃহত্তৰ জনস্বাৰ্থৰ কাৰণে হৈ আছে এই আপোনাৰ যিটো এতিয়া বিতৰ্কটো আৰম্ভ হৈছে এই বিতৰ্কৰ পৰা কিবা এফেক্ট হ'ব বুলি ভাবিছে নেকি মানে এতিয়ালৈকেতো তালৈকেতো গৈ পোৱা নাই দবকালৈকেতো গৈ পোৱা নাই কিন্তু এইটো ছাৰ্ভেত এতিয়া ষ্টাৰ্টিঙতে ইমান বিতৰ্ক হৈ আছে বস্তুবোৰ খেলি মেলি হৈ আছে যদি আৰু ইমান যদি পাওঁতেতো বহুত হৈ যাব সেইকাৰণে যিমান পাৰে নিজৰ মানে জেনুইন মানুহকে দিব লাগে বুলি কৈ আছোঁ তাৰ মাজত থাৰ্ড পাৰ্চন সোমাব নালাগে যাতে মণ্ডল আৰু SK বিলাকত তাত খেলি মেলি কৰি থাকিব নালাগে বুলি আমি এইটোৱে ৰিকুৱেষ্ট কৰি আছোঁ এতিয়া আৰু তাত এনেকুৱা পিলাৰবোৰ লগোৱা হ'ল নেকি পিলাৰ অলৰেডি লগোৱা হৈ গ'ল তাত মানুহবিলাক বহুত ৰেচপেক্টত পৰা তাত পিলাৰখন এনেকুৱা আছে যেনেকুৱা 2017 লগোৱা আছে এনেকুৱা মতেহে আছে তাত পিলাৰটো যদি তাত গাঁৱৰ মানুহবিলাক এইটো ভাঙি দিয়া নাই একো দিয়া নাই তাত যেনেকৈ চৰকাৰৰ পৰা লগাই দিয়ে এনেকৈ ৰেচপেক্ট কৰা আছে কিন্তু সিহঁতে এটা ৰখি আছে যে সিহঁতৰ কম্পেনচেশ্যন টকাটো কেতিয়া দিব এইটোৱে ৰখি আছে তেখেত দিয়াৰ লগে লগে সিহঁতে নিজে ছাইড গুচি যাব বুলি ক'লে নিজৰ ক'ৰবাত হ'লেও মাটি কিবা হ'লেও বেক ছাইড গুচি যাব বুলি কৈছে যেতিয়ালৈকে নপোৱা ঠিক তেন্তে সিহঁতেতো একদম নেৰিব বুলি কৈ আছে আৰু APDCLৰ প্ৰবঞ্চনা অসম মেঘালয় সীমান্তৰ পশ্চিম কাৰ্বি আংলং জিলাৰ সহচৰল সীমান্তবাসী ৰাইজক বিভাগৰ পৰা প্ৰথম বিদ্যুৎ যোগান নিয়মীয়াকৈ দিছিল যদিও পিছলৈ নিদিয়া হ'ল বিদ্যুৎ বিভাগ এই কাৰ্যৰ কৈফিয়ত বিচাৰি সীমান্তবাসী ৰাইজে বহুবাৰ বিভাগীয়ৰ কাষ চাপিলে যদিও আজি কুপতি কাণ খাৰ নাই এতিয়া সীমান্তত বিজুলী নথকা বিদ্যুতৰ খুঁটা আৰু তাৰবোৰহে মাথো দাঁত নিকটাই ওলমি থাকিল জিলাখনৰ সদৰ হামৰেনৰ পৰা প্ৰায় 40 কিলোমিটাৰ মেঘালয় কাটি লগা সীমান্তবাসী চৰম প্ৰতাৰিত হোৱাৰ কাহিনী বৃহত্তৰ সীমান্ত অঞ্চলবাসী ৰাইজে বিদ্যুতৰ মুখ দেখি আনন্দতে আৰ্থিকভাৱে সচল একাংশ লোকে টিভি ৰেফ্ৰিজাৰেটৰ কিনি কিছু আধুনিক আৰু উন্নত জীৱন কটালে কিন্তু তেওঁলোকৰ এই আনন্দৰ সপোন বেছিদিন নিটিকিলে APDCL একেবাৰে বিদ্যুৎ যোগান বন্ধ কৰি দিয়াৰ ফল সীমান্তবাসী pen it don't look 110 140 lesson si nang liba nini mi thom pen nam si la pan le rong hadi la pana phai si nang le non na tum pen kopi loge puji sarkar phana pachi ni hi ni hande sarkar phan nili tum chining ri kang tung lam mang la pusan la mane la bangso akaran ni tuman ciklo jonwang pendar punang akaran nang piwerang po la peni nilum ta bil pi po polo astara ki damtang hasan abilang le bom abilang le bom sta akaran bang itum chethorong le dai la puson lo putang te nilitum karan bil bang nilitum pitek thedat porong penta la pendeta nilitum border irian da lasan si karan ave chekrian pen ni thom ni phira si me long cho la pen so an vesta me bili banganang ta hala cek banang thon po ke karana bilang pinang po bo angga acha nalu du po ke rong sorbang poisa chirunang lipo thona po ami ave gabe pudak tha kan bang dulu la somi nang hingdet pen ke ningkan trok sibak dulu nang hira same ningkan trok siang bang pesta me cik ningkan trok siang bang pene ciklean phobak esa ta ti thorong anda ti thorong la bon anta la horman ndo sonal ki puges tame lake 24 hours মানে 24 ঘন্টা বং থাকে মানে আজিও না তা মে থেকে থরং এরপো রং সারপানা কি হয় মেরাই পুপেন কে লাগে নগা আলামে চুবাই দালু লাগে নাকি এনে সিনি তুমকে বিএপি বুনা পিনে সি বুকি পিলো এনে সেপে হাইলো থাং বাই তুমি রং সরা কিরা দং ইদো না ngiri kung tang lo ancol ante la karen hino pedak pedu ko hot ke nang selam verma selam de rong so lo kera tumse inut bahani si chipiduk po last time la tumta anam dong laki ai pasik bu claimer chana lu adon don ne hema bola hom tha po hem ke ko pinya kuya sala puya sa swiss hadi la na banai tha po tal hata ki ekachirap sare bna se claimer same ene se banai lu
Kata ami nang lirik poktak lapan ke nani teng pi bab he ke ba pot pusame lana po hala tiaran dasa mi ka kabe putak thak hamran chi song nam du ta putak thak mi kabe putak thak non puan ta bil na hang bomla এমাহমান ধাৰাবাহিক যোগান দিয়াৰ পিছত প্ৰথমে কেইবাদিনৰ মূৰে মূৰে পিছত 2-3 মাহৰ মূৰে মূৰে 2-3 দিন আৰু ক্ৰমে নিদিয়া হ'ল একেবাৰে নিদিয়াৰ কাৰণ বিচৰাৰ লগতে বিদ্যুৎ নিয়মীয়া কৰিবলৈ সীমান্তবাসীয়ে দলে বলে গৈ হামৰেস্থিত APDCL বিষয়াক অনুন্নয় বিনিময় কৰিলে তৎসত্ত্বেও নিদিলে কাম এতিয়া সীমান্ত অঞ্চলত বিদ্যুৎ সৰবৰাহ বিহীন খুঁটা আৰু তাৰেৰে মাথোন দিনে নিশা দাঁত নিকটাই ওলমি থাকে Parlang hempi di. Nang litu melong keri hinga medu ba? Itu setan nonton mekaran nanti. Kawia jur ding uluma. According hoilo fang good conting dat banawe. Dari hinga medu ma. ari hinga do ame Lagi hing tang ning kan bak dupo. jangan nang kan dulu Karena bil ke nang pilih lema. kan ta Karena bil tawi ami tadi thorong lela puluh. Ande solar ke nang ron ma. nomor ri solata Karbino tu mas council CM Pancini ma. Kupulne amen. Rupin koran Aneh ho. mili padula Satu langsung. Saya itu marong karen duma. karen apang do nane abado Karen kawia ajur ding uluma. tingo do kan silo Acha. Anda bil hui ke nang lima. bil tanang dile Abil nang lele di. Ante nang litum marong don kan bak doji kadu kobe. don wi sok ket bagu nirkon উপায় নাপায় সীমান্ত অঞ্চলৰ ৰাইজে এতিয়া কাৰ্বি সাহিত্য শাসিত পৰিষদত শাসনাধিষ্ঠ বিজেপি চৰকাৰৰ ওপৰতহে শেষ ভৰসা কৰিছে এই সন্দৰ্ভত পৰিষদে সীমান্তবাসীৰ আস্থাক বাস্তৱায়িত কৰিবনে নাই সেয়া আহিবলগীয়া সময়তহে হ'ব লক্ষণীয় হামৰেনৰ পৰা সুন্দৰকৰ ৰিপৰ্ট কাট নিউজ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ Made like a gun, goes like a bullet. Sun Motors, authorized dealer of Royal Enfield. Ronkelan, near Don Bosco School Lifu, 782460, Assam. Easy finance are available here. Please contact 099 579 88008 or 0789 61 69021. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্চ জুচ বাই দি ৱেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্চ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্চ জুচ খাওক জীৱনৰ মজা লওক Conch juice. Come live, come and test drive Nissan New Sero India. Visit a nearest dealer at Dhanbi Motors, authorized dealer of Nissan, 80 Road, Kutikala, opposite number 2 petrol pump, Hypergaon, Nagaon, 782002, Assam. With attractive offers of the month, Microactive, XVS 50,000, Redigo 15,000, Datsun Go 10,000, Go Plus 10,000, Sunny 50,000, Tarano XLDO special offers up to 2 lakh, along with special offers of Ford Doctor. Check on the given screen. For more details, contact sales consultant Vishnu Tiso 9365 454415 954 793905.
বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছো বাতৰি মজিয়ালৈ পশ্চিম কাৰ্বি আংলং জিলাৰ হিমামূৰীয়া অঞ্চলৰ অসম মেঘালয় সীমান্তৰ উমপ্লুং আৰু খাচিছকাপ নামৰ গাঁৱৰ পৰা চোৰাংকৈ গছ কাটি ট্ৰাকেৰে মেঘালয়লৈ সৰবৰাহ কৰি থকা অৱস্থাত খেৰণী বন বিভাগে জব্দ কৰে দুখনকৈ ট্ৰাক খেৰণী বন বিভাগৰ ব্যাপক অভিযানত জব্দ কৰা ট্ৰাক এখনৰ নম্বৰবিহীন আনখনৰ নম্বৰ হৈছে M040003 উল্লেখ্য দিনে নিশাই আৰক্ষী বাহিনীৰ লগতে জিলাখনৰ বন বিভাগৰ বিষয়া কৰ্মচাৰীৰ হেন দৃষ্টিকোণ চেৰ পেলাই এনেদৰে বছৰ বছৰ ধৰি লুণ্ঠন চলাই আহিছে খাচী লোকে বঠাতলাংছৰ পৰা জাচনিহি ৰিপৰ্ট কাট নিউজ কৰকান্থী পৰিষদ সমষ্টিৰ অন্তৰ্গত টেকেলাংজন ছাবচিডিয়াৰী হস্পিটেলত নতুনকৈ চিকিৎসক যোগদান কৰাক লৈ উৎফুল্লিত হৈ পৰে টেকেলাংজন বাসী ৰাইজ এই লৈ টেকেলাংজন ইউথ কমিটি আৰু হস্পিটেল মেনেজমেণ্ট কমিটিৰ সৌজন্যত বুধবাৰে অনুষ্ঠিত হয় এক আদৰণি অনুষ্ঠান বিগত 5 মাহে চিকিৎসক নাছিল টেকেলাংজন হস্পিটেলত স্বাভাৱিকতে সেই স্বাস্থ্য কেন্দ্ৰটোত নতুনকৈ ডাক্তৰ পদ্মশ্ৰী ৰংপিপিৰ যোগদানে উৎফুল্লিত কৰিছে অঞ্চলটোৰ ৰাইজক যোৱা জুলাই মাহত টেকেলাংজনত অনুষ্ঠিত এখন সভাত জিলা স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য খনসিং ৰংপিয়ে টেকেলাংজনবাসী ৰাইজক অচিৰে চিকিৎসক পঠোৱাৰ প্ৰতিশ্ৰুতি দিছিল আৰু সেই প্ৰতিশ্ৰুতি অনুসাৰে স্বাস্থ্য কেন্দ্ৰটোলৈ এগৰাকী চিকিৎসক পঠোৱাত কাৰ্যবাহী সদস্যগৰাকীক শলাগ লৈছে অঞ্চলটোৰ ৰাইজে আনহাতে উক্ত আদৰণি অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ জিলা কাৰ্যসূচী পৰিচালক অমৰজিৎ টিছৰ লগতে স্থানীয় ৰাইজ উপস্থিত থাকে অৰুণ লেখথেৰ ৰিপৰ্ট কাট নিউজ আজিৰ অসমীয়া প্ৰাইম টাইম ইমানতে সামৰিছো ধন্যবাদ